আপুনি জানেনে আমাৰ ভাৰতৰ এনেকুৱা এখন গাঁও আছে যাক কৰোড়পতিৰ গাঁও বুলি জনা যায় দ্য ইণ্ডিয়ান ভিলেজ অফ মিলিয়নাৰ্ছ। এই গাঁওখন আছে মহাৰাষ্ট্ৰত। এই গাঁওখনৰ নাম হাবৰে বজাৰ। এই গাঁওখনত থকা ৮০জনৰো অধিক ব্যক্তি কৰোড়পতি হয়। এই গাঁওখন অতীতৰ পৰাই এনেকুৱা নাছিল। এটা সময়ত এই গাঁওখন বহুত খৰাং আছিল। এই গাঁৱৰ মানুহে বহুত পানীৰ অভাৱত ভুগিছিল। ১৯৮৯ চনৰ এই গাঁৱৰে প্ৰপোটৰাও পাৱাৰ নামৰ এজন ব্যক্তিয়ে পঞ্চায়ত ইলেকশ্যন খেলিছিল আৰু ইলেকশ্যনত জিকি তেখেতে ডেভেলপমেণ্টৰ নামত ৰাইজৰ সহযোগত তেখেতে আনে কৰিব নোৱাৰা কাম কৰি দেখুৱায়। প্ৰথমে তেখেতে স্কুলসমূহৰ পৰিৱৰ্তন আনিলে যাতে ল'ৰা ছোৱালীয়ে ভাল শিক্ষা লাভ কৰিব পাৰে। তাৰপিছত তেখেতে পানী প্ৰব্লেমৰ ওপৰত গুৰুত্ব দিয়ে, ৰাইজক ট্ৰেইনিং দিয়ে কেনেদৰে গছ গছনি ৰুব লাগে, কোনবোৰ গছ কম পানীৰ দ্বাৰা হয়, গছ কটা বন্ধ কৰে আৰু লগতে ১০ লাখৰো অধিক গছ ৰোপণ কৰে। বৰ্তমান সেই গাঁৱৰ মাত্ৰ ৩ ঘৰ মানুহে দৰিদ্ৰ। ইয়াত বসবাস কৰা সকলো কৃষক হয়।